হয় এই মুহূৰ্তত চাবলৈ আৰম্ভ কৰিছে মিডিল অসম আৰু মই জাকাৰিয়া দিবলৈ লৈছো এটা বিগ নিউজ এটা ডাঙৰ খবৰ আজি পুৱা 8:30 বজাত হুজাই জিলাৰ অন্তৰ্গত পূব যমুনা গাঁৱৰ আব্দুল মান্নানৰ ঘৰত এক ভয়ংকৰ জুইৰ সূত্ৰপাত ঘটে জানিব পৰা মতে প্ৰায় 100 মন ধান জুইত জ্বলি সাৰখাৰ হৈ পৰে আমি পুনৰবাৰ জনাই আছো এটা বিগ নিউজ সকলোৰ বাবে এটা জানিবলগীয়া খবৰ ধানৰ মেজিত এই ভয়ংকৰ জুইৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে আমি কেৱল মাত্ৰ মিডিল অসমৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছো এয়া আপোনালোকে প্ৰত্যক্ষ কৰক এয়া হৈছে হুজাই জিলাৰ অন্তৰ্গত পূব যমুনা গাঁৱৰ আব্দুল মান্নানৰ ঘৰত 8:30 বজাত এই জুইৰ সূত্ৰপাত ঘটে বুলি জানিব পৰা গৈছে জানিব পৰা মতে কাৰেণ্টৰ শৰ্ট সাৰ্কিটৰ ফলত এই ঘটনাটো সংঘটিত হৈছে লগে লগে ঘটনাস্থলীত অগ্নি নিৰ্বাপক দল আহি উপস্থিত হয় আমি পুনৰবাৰ জনাই আছো আৰু আমাৰ হাতত পৰিয়ালৰ মন্তব্য আছে আমি এই মুহূৰ্তত আপোনালোকৰ আগত শুনাবলৈ লৈছো এয়া শুনক আনুমানিক 7টা মান 7টা বজাত আচ্ছা 7:30 কি ক্ষয়ক্ষতি কি হৈছে আপোনাৰ বহুত ধান নষ্ট হৈছে 50 বিঘা খেতি মাটি কৰিছিলে জুইৰ সূত্ৰপাত হোৱাৰ কাৰণ কি কেনেকুৱা বিদ্যুৎপৃষ্ট হ'ব পাৰে অনুমান কৰিছো আমি যেহেতু এইখিনিত এডাল বিদ্যুৎ ওয়াৰ বাষ্ট হৈ কিনি আচ্ছা আমি দেখা হিচাপত জুই লাগিছে বুলি অনুমান কৰিছো আচ্ছা যুগত আপোনালোকে জুইটো হেৰি কৰিছে ৰাইজে সহযোগ কৰাৰ কাৰণে আমি অগ্নি নিৰ্বাপক কৰিব পাৰিছো যেহেতু ফায়াৰ ব্ৰিগেডত ফোন কৰা হৈছে আহোঁতে অলপ পলম হৈছে বহুত দূৰৰ পৰা আহিছে ডবকাৰ পৰা ৰ'ডখিনি বেৰা লাগি গ'ল ৰাস্তাও বেয়া